Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ আৰু জেএনভি গাইড ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো তোমালোকে যদি বৰ্তমানেও নবোদয় বাছনি পৰীক্ষাৰ বাবে আমাৰ লগত ক্লাছ কৰিম বুলি ভাবি আছা তেতিয়া হলে একেবাৰে দেৰি নকৰিবা 6 জুলাই তাৰিখৰ পৰা অৰ্থাৎ কালিৰ পৰা আমাৰ এটা নতুন বেচ ষ্টাৰ্ট হৈছে আৰু য'ত উপলব্ধ থাকিব অনলাইন লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ মক টেষ্ট 100 মাৰ্কছৰ কমন কুৱেশ্যন সমাধান কৰা হ'ব অল্ড কুৱেশ্যন পেপাৰ সমাধান কৰা হ'ব প্ৰতিটো মাহত মুঠ 18টাকৈ ক্লাছ হ'ব প্ৰতিটো মাহত 6টাকৈ ক্লাছ টেষ্ট মানে পৰীক্ষা পতা যাব তোমালোকে বৰ্তমানেও যদি ভাবি আছা আমাৰ লগত ক্লাছ কৰিম বুলি তেতিয়া হলে কি কৰিবা তেতিয়া হলে আমাৰ এই স্ক্ৰিনত দি থোৱা এই নম্বৰটোত তোমালোকে যোগাযোগ কৰা আৰু তোমালোকে যদি ভাবি আছা যে কোৰ পৰা আৰম্ভ কৰিম আমি নবোদয় বাছনি পৰীক্ষাৰ বাবে যে পঢ়িম কোৰ পৰা আৰম্ভ কৰিম গণিতৰ কোৰ পৰা আৰম্ভ কৰিম মানসিক দক্ষতাৰ কোৰ পৰা আৰম্ভ কৰিম অসমীয়া ভাষা জ্ঞান কোৰ পৰা পঢ়িম তেতিয়া হলে একেবাৰে চিন্তা কৰিব নালাগে তোমালোকে অতি সোনকালে আমাৰ ক্লাছটো জয়েন কৰা আজি আমি পঢ়িবলৈ ওলাইছো অসমীয়াৰ ভাষা জ্ঞানৰ এটা অনুচ্ছেদ য'ত তোমালোকে কেনেকৈ অসমীয়া ভাষা জ্ঞানৰ অনুচ্ছেদসমূহ পৰীক্ষাত কেনেকৈ সলভ কৰিবা পৰীক্ষাত সলভ কৰাৰ টেকনিকসমূহ আমি বুজাই দিম লগতে কিনো টেকনিকৰ উপৰিও তোমালোকৰ নিজৰ কৰণীয় কোনখিনি দিশ আমি চাব লাগিব তোমালোকে নিজে ঘৰত পঢ়িব লাগিব সেইখিনি দিশৰ ওপৰতো আমি আজি আলোচনা কৰিম তোমালোকক গৰমৰ বন্ধত যেহেতু এতিয়া সামাৰ ভেকেশন চলি আছে গৰম বন্ধত তোমালোকক এটাই মই কাম দিম তোমালোকে কি কৰিবা অসমীয়া ভাষা জ্ঞানৰ কাৰণে তোমালোকে বিপৰীত শব্দ আৰু সমাৰ্থক শব্দৰ কাৰণে কি কৰিবা এখন ধুনীয়াকে চাৰ্ট বনাবা বগা কাগজত A4 সাইজ পেপাৰত ধুনীয়াকে এখন চাৰ্ট বনাবা চাৰ্টখন বনাই পেলাই কি কৰিবা ধুনীয়াকে পেন্সিলেৰে বা কলমেৰে বা স্কেল পাৰি পেলাই ধুনীয়াকে এখন চাৰ্ট বনাই তোমালোকৰ পঢ়াৰ টেবুলৰ সন্মুখত লগাই ৰাখিবা এফালে সমাৰ্থক শব্দ এফালে বিপৰীত শব্দ আৰু সদায় ৰাতিপুৱা যেতিয়া শুই উঠিবা সদায় ৰাতিপুৱা শুই উঠোতেনে সেই চাৰ্টখন চাই পেলাই 5টা সমাৰ্থক শব্দ আৰু 5টা বিপৰীত শব্দ প্ৰত্যেক দিনাই প্ৰেক্টিছ কৰি থাকিবা ঠিক তেনেকৈ তোমালোকক সকলোকে মইটো হোমৱৰ্ক দিছো তোমালোকে সকলোৱে কিন্তু গৰমৰ বন্ধৰ ভিতৰত এই চাৰ্টখন বনাইছানে নাই মই তোমালোক যিসকলে আমাৰ লগত ক্লাছ কৰি আছে সেই সকলকটো মই ধুনীয়াকে আমাৰ মেম ছাৰহঁতৰ হতুৱাই হোমৱৰ্কটো কৰিছান নাই তোমালোককটো মই সুধিমেই কিন্তু যিসকলে আমাৰ ইউটিউব ক্লাছ চাই থাকা আমাৰ ইউটিউবৰ ভিডিঅ' চাই থাকা তেওঁলোকক কিন্তু মই নেক্সট ক্লাছত কি কৰিম নেক্সট ক্লাছত ভিডিঅ'ৰ জৰিয়তে তোমালোকে কমেন্ট কৰি মোক জনাব লাগিব ঠিক আছে এতিয়া আমি এটা আজি নতুন অনুচ্ছেদ পঢ়িবলৈ ওলাইছো তোমালোকে চাই যাবা কেনেকৈ কৰিব লাগে আৰু যদি বুজি নাই পোৱা কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা শিশু হল আমাৰ সমাজৰ ভৱিষ্যত এতিয়া শিশু কি তোমালোকে চাবা দেই মই ধুনীয়াকে দাগ দি যাম মানে পৰীক্ষাত তোমালোকে গুৰুত্বপূৰ্ণ বিষয়টো ধুনীয়াকে দাগ দিবলৈ চেষ্টা কৰিবা এতিয়া চাবা শিশু হল আমাৰ সমাজৰ ভৱিষ্যত এতিয়া চাবা এটো গুৰুত্বপূৰ্ণ শব্দ হয়নে মই দাগ দি গৈছো শিশুসকলক সুস্থ আৰু সুখী পৰিৱেশত ডাঙৰ কৰা দায়িত্ব আমাৰ সকলোৰে এতিয়া শিশু হৈছে আমাৰ ভৱিষ্যত আমাৰ সমাজৰ ভৱিষ্যত উঠি অহা প্ৰজন্মৰ তোমালোক গুৰি ধৰোতা সেইবাবে আমাৰ কৰণীয় বা তোমালোকৰ ঘৰখনৰ কৰিবলগীয়া তোমালোকৰ বিদ্যালয়ত কৰিবলগীয়া বা তোমালোকৰ সমাজখনত কৰিবলগীয়া তোমালোকৰ প্ৰতি আমি এখন সুস্থ সমাজ গঢ় দিয়াটো আমাৰ কৰ্তব্য বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে যে শিশুসকল সুস্থ আৰু সুখী পৰিৱেশত ডাঙৰ কৰাৰ দায়িত্বটো আমাৰ সকলোৰে বুলি উল্লেখ কৰিছে যিকোনো শিশুৰ বাবে প্ৰেম সুৰক্ষা আৰু শিক্ষাৰ প্ৰয়োজন এতিয়া যেতিয়া মই তোমালোকৰ লগত ক্লাছ কৰি আছো তোমালোকক যদি মই গালি পাৰো এই তোমালোকে পঢ়া শুনা কৰা নাই সামাৰ ভেকেশনত ক্লাছ কৰা নাই তোমালোকে মোক কমেন্ট কৰি পেলাই জনোৱা নাই তেনেকৈ ক'লে জানো হ'ব যদি তোমালোকে বুজি পোৱা নাই মই তোমালোকক অতি মৰমেৰে তথা আৰু সুৰক্ষিতভাৱে আৰু শিক্ষা কেনেকৈ প্ৰদান কৰিম তোমালোকক এনি টাইম গালি পাৰি থাকিলে জানো তোমালোকৰ ভাল লাগিব হয় নহয় বাৰু মই যদি তোমালোকক এনি টাইম ভিডিঅ' ক্লাছ কৰি থাকোঁতে গালি পাৰি আছো তোমালোকৰ এনেকুৱা লাগিব যে এই মেমে গালি দি থাকে মেমৰ ক্লাছটো নকৰো হয়নে নহয় বাৰু কমেন্ট কৰি জনাবচোন মোৰ ক্লাছ কৰি ভাল লাগিছে নে নাই লগা এতিয়া চাবা শৈশৱকালত শিশুৰ ওপৰত সঠিক মনোযোগ দিলে তেওঁলোকক ভাল মানুহ হিচাপে নেক্সট
পেজলৈ গৈছোঁ মই এইখনি মুহাৰি দিছোঁ শিশুসকলক কি কৈছে শিশুসকলক শৈশৱকালতে মানে সৰু কালতে কি কৰিব লাগে সৰু কালতে শিশুসকলক মনোযোগ দিলেহে তেওঁলোকৰ ওপৰত সঠিক মনোযোগ দিলেহে কি হয় বুলি কৈছে তেওঁলোক ভাল মানুহ হিচাপে ডাঙৰ হ'ব এতিয়া যদি তোমালোকক এতিয়াই আমি মূল্যবোধৰ শিক্ষা নিশিকাও তোমালোকৰ পৰিয়ালৰ সকলো ডাঙৰ সকলে তোমালোকক যদি কেনেকৈ তোমালোকে শিক্ষা লাভ কৰিবা অকল পুথিগত শিক্ষাই নহয় তোমালোকে কেনেকৈ আগুৱাই যোৱাত সহায় হ'ব সেই বিষয়ে যদি মই তোমালোকৰ লগত আলোচনা নকৰোঁ বা তোমালোকৰ ঘৰৰ মানুহে যদি আলোচনা নকৰে তেতিয়া তোমালোকে কিন্তু ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত কোনোবাখিনিত গাফিলতি হ'ব এতিয়া চাবা মাক দেউতাকে সদায় মন দিব লাগে যে শিশুৱে সঠিক শিক্ষাৰ লগতে শিষ্টাচাৰ শিকে এতিয়া চাবা তোমালোকৰ ঘৰৰ ডাঙৰ সকলে মানে তোমালোকৰ মা দেউতা বা পৰিয়ালৰ আন সদস্যসকলে মন দিব লাগে যে তোমালোকৰ শৈশৱ অৱস্থাতে সঠিক শিক্ষা দিলেহে তোমালোকে সঠিক শিষ্টাচাৰ বা ব্যৱহাৰ শিকিবা এটা সুৰক্ষিত পৰিৱেশ শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰে এটা সুৰক্ষিত পৰিৱেশ এটা শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰে বুলি কিয় কৈছে কাৰণ তোমালোকক যদি আমি নবোদয় বাছনি পৰীক্ষাৰ বাবে তোমালোকক পঢ়াই আছো হয়নে আমি যদি তোমালোকক পঢ়াৰ সময়ত এটা সুস্থ পৰিৱেশ গঢ় দিব পৰা নাই তেতিয়া হলে কিন্তু কি হ'ব তেতিয়া হলে তোমালোকৰ মনোযোগ আমাৰ পৰা বিচ্ছেদ হৈ যাব তোমালোকে আমাৰ লগত মনোযোগ দিবলৈ বা আগ্ৰহ নাথাকিব তোমালোকক পঢ়াৰ এটা সুন্দৰ পৰিৱেশ আমি গঢ় দিব লাগিব তোমালোকৰ ঘৰখনৰ মা দেউতাই গঢ় দিব লাগিব তোমালোকৰ কি হ'ব তোমালোকৰ বিদ্যালয়ৰ শিক্ষকসকলে তোমালোকক পঢ়া শুনাৰ এটা সুস্থ পৰিৱেশ গঢ় দিব লাগিব এতিয়া যদি তোমালোকে ৰাতিপুৱা 6:30 বজাত 5 বজাত নেউতা মুখস্থ কৰিছা বা পঢ়িবলৈ লৈছা সেই সময়তে যদি তোমালোকৰ ঘৰত বহুত ডাঙৰকৈ ফুল ভলিউম দি পেলাই টিভিটো লগাই থয় বা কোনোবাত গান লগাই থয় তোমালোকৰ জানো পঢ়িবলৈ মন বহিব নবহিব হয় নহয় বাৰু সেইকাৰণে তোমালোকৰ পৰিৱেশ এটা সুস্থ পৰিৱেশ কিন্তু কোনে গঢ় দিব প্ৰথমেই তোমালোকৰ ঘৰখনে তাৰপিছত বিদ্যালয়খনে তাৰপিছত সমাজখনে তেতিয়াহে তোমালোকৰ নিজৰ আত্মবিশ্বাস বাঢ়িব বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে সুৰক্ষিত পৰিৱেশ শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু তেওঁলোকৰ ভৱিষ্যত সুন্দৰ কৰে তোমালোকক যদি সুস্থ পৰিৱেশ এটা আমি দিব নোৱাৰো তেতিয়াহলে কিন্তু তোমালোকৰ ভৱিষ্যত সুন্দৰ নহব বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে শিক্ষাৰ লগতে শিশুৰ খেলা ধূলা আৰু আনন্দৰ সময়ৰ প্ৰয়োজন এতিয়া তোমালোকক যদি এনি টাইম আমি কৈ থাকো আমাৰ অকল ক্লাছ কৰিবা তোমালোকে নিজৰ ভাল লগা কাম একো নকৰিবা অকল আমাৰ ক্লাছ কৰিবা তোমালোকৰ কি হ'ব বাৰু তেতিয়া তোমালোকৰ তেতিয়া কি হ'ব তোমালোকৰ তেতিয়া এই এনি টাইম মেমেক অকল ক্লাছ কৰিব লাগে পঢ়িব লাগে বুলি কৈ থাকে খেলিবলৈ সময় নাপাওঁ তোমালোকে খেলিবও লাগিব তোমালোকৰ শৈক্ষিক দিশৰ লগতে তোমালোকৰ শাৰীৰিক মানসিক বৌদ্ধিক সকলোবোৰ দিশ কিন্তু তোমালোকে আগুৱাই নিব লাগিব সেইকাৰণে তোমালোকে যি খেলি ভাল পোৱা কোনোবাই ক্ৰিকেট খেলি ভাল পায় কোনোবাই বেডমিণ্টন খেলি ভাল পায় কোনোবাই সুইমিং কৰি ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই আৰ্ট কৰি ভাল পায় কোনোবাই কথা কৈ ভাল পায় কোনোবাই ৰিলছ বনাই ভাল পায় ভাল লগা প্ৰত্যেকটো কামেই কিন্তু তোমালোকে কৰিব লাগিব কিন্তু সময় উপযোগী হ'ব লাগিব কাৰণ কি উপযোগী হ'ব লাগিব সময়ৰ সদ্ব্যৱহাৰ কৰি পেলাইহে তোমালোকে তোমালোকৰ ভাল লগা কামবোৰ কৰিব লাগিব এতিয়া তোমালোকক অনুচ্ছেদটোত কৈছে শিক্ষাৰ লগতে শিশুৰ খেলা ধূলা আৰু আনন্দৰ সময়ো প্ৰয়োজন এতিয়া তোমালোকে অকল পঢ়া শুনা কৰি থাকিলে নহ'ব তাৰ লগতে তোমালোকৰ শাৰীৰিক বিকাশৰ বাবে তোমালোকৰ ভাল লগা খেলটো খেলিবলৈ সময় উলিয়াব লাগিব শিশুসকলৰ বাবে খেলা ধূলাই মানসিক বিকাশৰ পৰা আৰম্ভ কৰি শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ সহায় কৰে এতিয়া চাবা শিশুসকলৰ বাবে খেলা ধূলাই মানে তোমালোকৰ বাবে খেলা ধূলাই কি কৰে তোমালোকক যদি কওঁ যে তোমালোকে অনি টাইম এতিয়া এক্সাৰসাইজ কৰি থাকা এক্সাৰসাইজ কৰিলেতো ভাল নালাগিব তোমালোকৰ ভাল লগা কিবা খেল এটা তোমালোকে ধৰা চেছ খেলি ভাল পোৱা তোমালোকে ধৰা কেৰম খেলি ভাল পোৱা তোমালোকে সেইটো খেলিলেও চেছ খেলিলেও তোমালোকৰ মগজুৰ বিকাশ হ'ব কেৰম খেলিলেও তোমালোকৰ দৃষ্টি ক্ষেপণ কৰাত সহায় হ'ব তোমালোকে সেই কাৰণে তোমালোকে যি ভাল পোৱা শাৰীৰিক সুস্থতাৰ বাবে তোমালোকে খেলা ধূলা কৰিবলৈ তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে এতিয়া চাবা শিশুক প্ৰকৃতিৰ সৈতে সংযোগ কৰাও এক কি বুলি কৈছে শিশুক প্ৰকৃতিৰ সৈতে মানে পৰিৱেশৰ লগত তোমালোকক খাপ খাবলৈ কিয় সুযোগ দিব লাগে কাৰণ তোমালোকে বৰ্তমান পৰিৱেশৰ লগত যদি খাপ খাব নোৱাৰা
তেতিয়া কি হ'ব বাৰু? এই এটা ডাঙৰ দায়িত্ব বুলি কৈছে তোমালোকক বৰ্তমান শিশুক আমাৰ পৰিৱেশ মানে প্ৰকৃতিৰ লগত খাপ খোৱাটো আমাৰ দায়িত্ব বুলি কৈছে। নহ'লে তোমালোকে এতিয়াৰ যোনটো যুগ, তোমালোক যিহেতু আমাৰ উঠি অহা ভৱিষ্যত, তোমালোকক আমাৰ প্ৰকৃতিৰ লগত পৰিৱেশৰ লগত খাপ খুৱাব পৰাকৈ শিক্ষা প্ৰদান কৰাটো আমাৰ দায়িত্ব বুলি তোমালোকৰ অনুচ্ছেদটোত লিখিছে। শিশুৰ অধিকাৰ সম্পৰ্কে সকলো সজাগ হ'ব লাগে। এতিয়া চাবা, চাইল্ড লেবাৰৰ ওপৰত তোমালোকে মাত মাতিবলৈ তোমালোকক এতিয়াই শিকাব লাগিব। তোমালোকৰ লগৰ কোনোবাই যদি ক'ৰবাত কাম কৰে, পঢ়া শুনা নকৰে, তোমালোকে তাৰ বিৰুদ্ধে মাত মাতিবলৈ তোমালোকক এতিয়াৰ পৰাই শিকাব লাগিব বা তাৰ বিষয়ে বুজাই দিয়াত তোমালোকক আমি ইনিচিয়েটিভ ল'ব লাগিব, পদক্ষেপ আমি ল'ব লাগিব। শিশুৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ বন্ধ কৰিবলৈ আমি আগবাঢ়ি আহিব লাগে। আমি সকলোৱে শিশুসমূহক বৰ্তমানে আমি দেখিবলৈ পাওঁ বহুতো শিশুৱে বেলেগ বেলেগ ঠাইত বা বেলেগ বেলেগ হোটেলেই হওক, দোকানেই হওক বা ৰাস্তাৰ কামৰে হওক বা কিছু হেৰিয়ত তেওঁলোকে পঢ়া শুনা নকৰি পেলাই কাম কৰে। কিন্তু আমি তাৰ বিৰুদ্ধে মাত মাতিব লাগিব। তেওঁলোকক যদি তেওঁলোকে কাম কৰা মালিকেই বা তেওঁলোকৰ কোনোবা বছেই বোলে বেয়া ব্যৱহাৰ কৰিছে, অত্যাচাৰ কৰিছে, তাৰ বিৰুদ্ধে কিন্তু আমি মাত মাতিবলৈ তোমালোকক এতিয়াৰ পৰাই শিকাব লাগিব। এতিয়া চাবা, যদি শিশু সুৰক্ষিত থাকে তেন্তে আমাৰ সমাজো উন্নতিৰ পথে আগবাঢ়িব। যদি তোমালোক বৰ্তমান সুৰক্ষিত অৱস্থাত থাকা, তেতিয়াহে কিন্তু কি হ'ব, আমাৰ সমাজখনৰ উন্নতি সাধন হ'ব বুলি তোমালোকৰ অনুচ্ছেদটোত কৈছে। এতিয়া অনুচ্ছেদটো কেনেকৈ কি কৈছে মই বুজাই দিলোঁ, কিন্তু তোমালোকে চাবা এই সৰু সৰু বিষয়সমূহ দাগ দি যাবা। পৰীক্ষাত তোমালোকে দাগ দি যাবা, তেতিয়া তোমালোকৰ উত্তৰসমূহ বিচাৰি পোৱাত সুবিধা হ'ব। এতিয়া মই তোমালোকৰ প্ৰশ্ন উত্তৰ শিতানলৈ আহিছোঁ। প্ৰশ্ন 1 তাতে উল্লেখ আছে শিশু কাৰ ভৱিষ্যত। শিশু কাৰ ভৱিষ্যত? পৰিয়ালৰ, সমাজৰ, বিদ্যালয়ৰ, ইয়াৰ এটাও নহয়। এতিয়া মই তোমালোকক দেখাম যে আমি উত্তৰটো তোমালোকৰ অনুচ্ছেদটোত ক'ত আছে। কেনেকৈ কৰিব লাগে মই এটা দেখাই দিছোঁ, অনুচ্ছেদটোত কেনেকৈ বিচাৰিবা। এতিয়া চাবা, তেতিয়াহে তোমালোকে বুজি পাবা যে দাগ দি যদি যাওঁ তেতিয়া সুবিধা হ'ব, হয়নে? এতিয়া চাবা, শিশু কাৰ ভৱিষ্যত বুলি কওঁ, প্ৰথমতেই আছে, মোৰ কিন্তু মনত আছে, তোমালোকৰ মনত আছে নাই মই নাজানো কিন্তু। এতিয়া চাবা, শিশু হ'ল আমাৰ সমাজৰ ভৱিষ্যত। ক'ত পালোঁ? শিশু হ'ল আমাৰ সমাজৰ ভৱিষ্যত। একেবাৰে প্ৰথমৰ লাইনটোতে আছে, হয়নে? তোমালোকে যদি এনেকৈ দাগ দি যোৱা উত্তৰটো বিচাৰি পোৱাত একদমেই সহজ হ'ব। সেইকাৰণে তোমালোকে পৰীক্ষাত যেতিয়া প্ৰশ্ন উত্তৰ কৰিবা ধুনীয়াকৈ দাগ দি যাবা, ঠিক আছে? এতিয়া আমি উত্তৰটো ক'ত পালোঁ গম পালোঁ। এতিয়া উত্তৰটো কি হ'ব? শিশু কাৰ ভৱিষ্যত? শিশু সমাজৰ ভৱিষ্যত। উত্তৰটো হ'ব বি। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ, বেছি সময় নকৰোঁ কাৰণ আমি গম পাই গৈছোঁ উত্তৰটো ক'ত পালোঁ, উত্তৰটো কেনেকৈ পালোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। এতিয়া চাবা, দেখা পাই আছা চাগে স্ক্ৰীনখন সকলোৱে। শিশুৰ সঠিক বিকাশৰ বাবে কিদৰে সহায় কৰিব লাগে। এতিয়া কিছুমান বিষয় আমি যেতিয়া কিছুমান প্ৰশ্ন পাম, কিছুমান প্ৰশ্ন মানে আমি উত্তৰলৈ যাবগৈ নালাগে, মানে উত্তৰটো চোৱাৰ আগতে আমি কি কৰিব লাগিব, আমি অনুচ্ছেদটো নোচোৱাকৈ উত্তৰটো কৰিব পাৰিম। এতিয়া চাবা, শিশুৰ সঠিক বিকাশৰ বাবে কিদৰে সহায় কৰিব লাগে। আমি প্ৰশ্নকেইটাৰ উত্তৰকেইটা পঢ়িলেই গম পাই যাম উত্তৰটো কি হ'ব। আমি অনুচ্ছেদটো আকৌ পঢ়ি নোচোৱাকৈ উত্তৰটো গম পাই যাম। চাবাচোন দেই, খেলা ধূলা নকৰিবলৈ ক'লে, এইটোতো কোনো কাৰণত নহয়, হয় নহয় বাৰু? তোমালোকৰ অনুচ্ছেদটোত খেলা ধূলা কৰিবলৈহে কৈছে। শিক্ষাৰ লগতে প্ৰেম আৰু সুৰক্ষা দিলে। অপৰিচিত মানুহৰ লগত থাকিবলৈ ক'লে, অপৰিচিত মানে চিনি নোপোৱা মানুহৰ লগত, এইটোতো কোনো কাৰণতে অনুচ্ছেদটোত নাই। কঠোৰ শাস্তি দিলে, এইটোও নাই। এতিয়া অনুচ্ছেদটোত ক'ত আছে এবাৰ চাই লওঁ, উত্তৰটো গমেই পাই গৈছোঁ। অনুচ্ছেদটোত আছে, তোমালোকৰ অনুচ্ছেদটোত আছে শিশুৰ বাবে প্ৰেম আৰু সুৰক্ষা আৰু শিক্ষাৰ প্ৰয়োজন, হয়নে? ক'ত আছে তোমালোকৰ চাবা, শিশুৰ বাবে প্ৰেম, সুৰক্ষা আৰু শিক্ষাৰ প্ৰয়োজন। এতিয়া তোমালোকে এনেকৈয়ে পৰীক্ষাত কৰিব লাগিব, উত্তৰসমূহ এনেকৈ বিচাৰিব লাগিব। এতিয়া উত্তৰটো গম পাই গৈছোঁ, শিক্ষাৰ লগতে প্ৰেম আৰু সুৰক্ষা দিলে। উত্তৰটো হৈছে বি।
এতিয়া তোমালোকে উত্তৰসমূহ ক'ত বিচাৰি পাবা, কেনেকৈ গম পাবা, কেনেকৈ তোমালোকে কৰিবা, অলপ হ'লেও আভাস পাইছা চাগে। ইমান দিনে আমি ক্লাছ কৰিছোঁ, আজি ক্লাছটোৰ আগতেও আমি একেখিনি কথাকে আলোচনা কৰি আছোঁ, কিন্তু ইয়াৰ পিছৰ পৰা মই উত্তৰসমূহ তোমালোকৰ পৰা জানিম। তোমালোকে কমেণ্ট কৰি উত্তৰ জনাবা, মই কিন্তু তোমালোকৰ উত্তৰটো কৈ নিদিওঁ, ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। শিশুৰ ভৱিষ্যত সুন্দৰ কৰিবলৈ কি কৰা উচিত? এতিয়া অনুচ্ছেদটোলৈ নোযোৱাকৈয়ে আমি উত্তৰটো গম পাই যাম, কাৰণ অনুচ্ছেদটো পঢ়ি ধুনীয়াকৈ বুজি পাইছোঁ। শিশুৰ ভৱিষ্যত সুন্দৰ কৰিবলৈ কি কৰা উচিত? শিশুৰ ভৱিষ্যত সুন্দৰ কৰিবলৈ শাস্তি দিয়া। শাস্তি দিয়া হয় জানো বাৰু? মোক এবাৰ কমেণ্ট কৰি জনাবাচোন, শাস্তি দিয়া হয়নে নহয়? শাস্তি দিয়াটো কোনো কাৰণত নহয়। অপৰাধ কৰিবলৈ শিকোৱা এইটোও নহয়। সঠিক শিক্ষা ব্যৱস্থা কৰা, খেলা ধূলাৰ সুযোগ নোহোৱাকৈ ৰখা এইটো কোনো কাৰণতে নহয়, কাৰণ তোমালোকৰ অনুচ্ছেদটোত শাস্তি দিয়াৰ কথা উল্লেখ নাই, অপৰাধ কৰিবলৈ শিকাৰ কথা উল্লেখ নাই, সঠিক শিক্ষা ব্যৱস্থা কৰাৰ কথা কিন্তু উল্লেখ আছে। উত্তৰটো হ'ব চি। খেলা ধূলাৰ সুযোগ নোহোৱাকৈ ৰখা এইটোও নহয়, কাৰণ আমি অনুচ্ছেদটোলৈ নোযোৱাকৈ মানে পেছেজটোলৈ নোযোৱাকৈ কেনেকৈ গম পালোঁ? অপশ্যনকেইটা দেখি পেলাই গম পাই গ'লোঁ, হয়নে? এ বি চি ডি অপশ্যনকেইটা পঢ়িয়ে গম পাই গ'লোঁ যে কোনটো উত্তৰ হয়। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। শিশুৰ অধিকাৰ সম্পৰ্কে কি কৰিব লাগে? শিশুৰ অধিকাৰ সম্পৰ্কে কি কৰিব লাগে? সজাগ হ'ব নালাগে। তোমালোকৰ অনুচ্ছেদটোত কি কি বুলি উল্লেখ আছে? সজাগ হ'ব নালাগে বুলিতো কোনো কাৰণতে উল্লেখ নাই। গম নল'লে গম পাব নালাগে সেইটোও নহয়। অধিকাৰ কাঢ়ি ল'ব লাগে এইটোও নহয়। উত্তৰটো হ'ব সজাগ হ'ব লাগে। শিশুৰ অধিকাৰ সম্পৰ্কে আমি সজাগ হোৱাটো প্ৰয়োজন বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। এতিয়া চাবা, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। শিশুৰ শাৰীৰিক বিকাশৰ বাবে কিদৰে সহায় কৰিব লাগে? মই ধুনীয়াকৈ একেবাৰে অনুচ্ছেদটো পঢ়াৰ শেষত আলোচনা কৰি গৈছিলোঁ যে তোমালোকে খেলা ধূলা কৰিব লাগে, হয়নে? খেলা ধূলা কৰিব লাগে। এতিয়া মাক দেউতাকৰ পৰা আঁতৰত ৰাখি এইটোতো কোনো কাৰণতে নহয়, একো নকৰি বিদ্যালয়লৈ নপঠোৱাকৈ। এতিয়া আমি অনুচ্ছেদটো নপঢ়াকৈ মানে অনুচ্ছেদটো দ্বিতীয়বাৰ নপঢ়াকৈয়ে আমি গম পাই গ'লোঁ উত্তৰকেইটা কি কি হ'ব, হয় নহয় বাৰু? কাৰণ আমি অনুচ্ছেদটোৰ পৰা পঢ়ি পেলাই যিটো বুজিলোঁ, যিসমূহ বুজিলোঁ, বুজাৰ পিছত গম পাই গৈছোঁ যে অপশ্যনকেইটা দেখি গম পাই গৈছোঁ যে উত্তৰটো কোনটো হ'ব। এনেকৈও তোমালোকে উত্তৰসমূহ কৰিব পাৰা, যদিহে তোমালোকৰ অপশ্যনকেইটা একদম পোনপটীয়াভাৱে তোমালোকে গম পোৱাকৈ থাকে, ঠিক আছে। ইয়াৰ উত্তৰটো হৈছে খেলা ধূলাত সুযোগ দি। ঠিক আছে, অনুচ্ছেদটো কেনেকৈ কৰি পেলাই, কিছুমান অনুচ্ছেদ তোমালোকৰ এনেকৈ পোনপটীয়া উত্তৰসমূহ থাকি পেলাইও আহিব, কিছুমান অনুচ্ছেদ তোমালোকৰ ক্ৰিটিকেল লগাইও আহিব। যিসমূহ ক্ৰিটিকেল লগাই আহিব সেইটো তোমালোকে এবাৰ বুজি পোৱা নাই দুবাৰ পঢ়িবলৈ চেষ্টা কৰিবা অনুচ্ছেদটো, কিন্তু সময়ৰ সদব্যৱহাৰ কৰি পেলাইহে তোমালোকে অনুচ্ছেদটো কেনেকৈ পঢ়িবা, অনুচ্ছেদটো পঢ়ি কেনেকৈ উত্তৰ কৰিবা, সেইসমূহ কিন্তু বেছি সময় ল'লেও কিন্তু তোমালোকৰ দিগদাৰ হ'ব। এতিয়া দ্বিতীয় পেছেজটোলৈ আহিছোঁ, অনুচ্ছেদটোলৈ। শিশু হ'ল জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। এতিয়া শিশু তোমালোক আমাৰ সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। সঠিক শিক্ষাই মানুহক শ্ৰেষ্ঠ মানুহ আৰু সমাজৰ ভৱিষ্যত গঢ়াৰ বাবে সাজু কৰে। সঠিক শিক্ষাই, এতিয়া শিক্ষাই কি কৰে? সঠিক শিক্ষাই মানুহক শ্ৰেষ্ঠ মানুহ আৰু সমাজৰ ভৱিষ্যত গঢ়াৰ বাবে সাজু কৰে। সঠিক শিক্ষাৰ সহায়ত কি হয়? সঠিক শিক্ষাৰ সহায়ত জীৱনত সফলতাৰ পৰা সুখী জীৱন লাভ কৰিব পাৰি। এতিয়া সঠিক শিক্ষাৰ সহায়ত জীৱনৰ সফলতাৰ পৰা সুখী জীৱন লাভ কৰিব পাৰি বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। তাৰপিছত চাবা, সুশিক্ষাৰ প্ৰকৃত অৰ্থ হৈছে কেৱল পাঠ্যপুথিৰ জ্ঞান নহয়,
কেৱল আমি কিতাপ পঢ়িলেই আমি যে এজন শিক্ষাবিদ হ'ম বা আমি শিক্ষা লাভ কৰিম তেনে নহয়। কিতাপৰ উপৰিও আমি সমাজৰ বাকী দিশসমূহ চালেও কিন্তু আমাৰ কি হ'ব, আমি অকল পুথিগত শিক্ষা বোলে অকল পুথিৰ পৰাহে কিতাপৰ পৰাহে লাভ কৰিব পাৰি তেনে কোনো নিৰ্দিষ্ট ধাৰণা নাই। আমি কিছুমান কথা আমি সমাজৰ লগত, পৰিৱেশৰ লগত, ডাঙৰৰ পৰা, সকলোৰে পৰা কিন্তু শিক্ষা লাভ কৰিব পাৰোঁ। এতিয়া চাবা, সুশিক্ষা প্ৰকৃত অৰ্থ হৈছে পাঠ্যপুথিৰ জ্ঞান নহয়, বৰঞ্চ এটি সৎ আৰু আদৰ্শ মানুহ হোৱা। সুশিক্ষা কেৱল আমি কিতাপৰ পৰা লাভ কৰি পেলাই যে পাইছোঁ বোলে আমি কিতাপ পঢ়ি পেলাই ডাঙৰ মানুহ হৈছোঁ সেইটো নহয়, কিন্তু আমি জীৱনত কিমান সৎ আৰু আদৰ্শৱান মানুহ হৈছোঁ সেয়াহে গুৰুত্বপূৰ্ণ বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। এজন শিক্ষিত মানুহে সমাজক আগবঢ়াবলৈ আৰু উন্নতিৰ পথ প্ৰসাৰিত কৰিবলৈ সহায় কৰে। এজন শিক্ষিত মানুহে, এতিয়া এজন শিক্ষিত মানুহে কি কৰে বুলি কৈছে? এজন শিক্ষিত মানুহে সমাজক আগবঢ়াবলৈ আৰু উন্নতিৰ পথ প্ৰসাৰিত কৰিবলৈ সহায় কৰে বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। এতিয়া চাবা, এজন শিক্ষিত মানুহে সৎ পথ বাছি ল'ব পাৰে। এজন শিক্ষিত মানুহে যাৰ পুথিগত শিক্ষাৰ লগতে সৎ আৰু আদৰ্শৱান মানুহ হোৱাৰ উপৰিও পৰিৱেশৰ লগত, সমাজৰ লগত খাপ খাব পৰাকৈ নিৰ্দিষ্ট সাম্যক পৰিমাণেও তেখেতৰ শিক্ষা বা জ্ঞান আছে, তেখেতে তেতিয়া কি কৰিব পাৰে বুলি কৈছে? সমাজৰ সৎ পথ বাছি ল'ব পাৰে বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। যদি কোনোবাই বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা যে মেম মই বুজি পোৱা নাই। শিক্ষাৰ লগত নৈতিকতাৰো সম্পৰ্ক আছে। কেৱল শিক্ষা, পুথিগত শিক্ষাই বা এজন সৎ আদৰ্শৱান মানুহক যে পুথিগত শিক্ষাইহে প্ৰদান কৰিব পাৰে তেনে কোনো কথা নহয়। শিক্ষাৰ লগত নৈতিকতাৰ সম্পৰ্ক আছে, শিক্ষাৰ লগত বৌদ্ধিকতাৰ সম্পৰ্ক আছে, শিক্ষাৰ লগত শাৰীৰিকতাৰ সম্পৰ্ক আছে। শিক্ষা প্ৰত্যেকখিনি দিশৰ লগতে শিক্ষাৰ কিন্তু সম্পৰ্ক আছে। মূল্যবোধৰ শিক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া চাবা, মই এইখিনি কথা তোমালোকে বুজি পাবৰ কাৰণে কৈছোঁ, কিন্তু তোমালোকে ফ'কাছ কৰিব লাগিব তোমালোকৰ অনুচ্ছেদটোত কি উল্লেখ আছে। তোমালোকৰ অনুচ্ছেদত যি উল্লেখ আছে সেইখিনিহে কিন্তু তোমালোকে ফ'কাছ কৰিব লাগিব। এতিয়া চাবা, শিক্ষাৰ লগত নৈতিকতাৰো সম্পৰ্ক আছে। এজন সুশিক্ষিত মানুহে সদায় দয়ালু আৰু সহনশীল আৰু মনুষ্যত্বৰ গুণাৱলী বজাই ৰাখে। এজন সুশিক্ষিত ব্যক্তিয়ে কি কৰে বুলি কৈছে? এজন সুশিক্ষিত ব্যক্তিয়ে দয়ালু, সহনশীল আৰু মনুষ্যত্বৰ গুণাৱলী বজাই ৰাখে বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। এতিয়া চাবা, শিক্ষাই মানুহৰ জীৱনক মৰ্যাদাপূৰ্ণ আৰু সফল কৰে। শিক্ষাই মানুহৰ জীৱনক কি কৰে? যদি আমাৰ শিক্ষা নাথাকে, যদি আমি পঢ়া শুনা নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি এজন সমাজৰ মৰ্যাদাপূৰ্ণ ব্যক্তি বা সফল হিচাপে নিজকে স্বীকৃতি লাভ কৰিবলৈ নোৱাৰিবও পাৰোঁ। এতিয়া চাবা, সুশিক্ষাৰ বাবে পৰিয়াল, বিদ্যালয় আৰু সমাজৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ। মই ইয়াৰ আগৰ অনুচ্ছেদটোত ধুনীয়াকৈ উল্লেখ কৰিছোঁৱেই। আমি সমাজৰ লগতে আমাৰ পৰিয়ালৰ সকলো ব্যক্তি তথা আমাৰ বিদ্যালয় সকলোৰে গুৰুত্বপূৰ্ণ অৰিহণা থাকিব লাগিব। সুশিক্ষাৰ বাবে প্ৰথমে তোমালোকৰ ঘৰখনৰ অৰিহণা থাকিব লাগিব। তাৰপিছত কি হ'ব লাগিব? তাৰপিছত তোমালোকৰ ঘৰখনৰ উপৰিও বিদ্যালয়ৰ অৰিহণা থাকিব লাগিব। তাৰপিছত সমাজৰ সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকে যদি জন্ম হোৱাৰ পিছত তোমালোকৰ ঘৰখনৰ পৰা এটা সুস্থ পৰিৱেশ নোপোৱা, তোমালোকে তাৰপিছত যেতিয়া বিদ্যালয়লৈ যাবা, বিদ্যালয়তো যদি তোমালোকে এটা সুস্থ পৰিৱেশ নোপোৱা, তাৰপিছত যদি তোমালোকৰ অঞ্চলটো মানে তোমালোকৰ ঘৰৰ ওচৰ পাজৰ তাতো যদি তোমালোকে গুৰুত্বপূৰ্ণভাৱে এটা সুস্থিৰ পৰিৱেশ তোমালোকক গঢ় দিব নোৱাৰে, তেতিয়াহ'লে কিন্তু তোমালোকৰ জীৱনত আগুৱাই যোৱাত কোনোবাখিনিত বিফল হ'বা বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে। সঠিক সময়ত শিক্ষাৰ মূল্য যদি উপলব্ধি কৰিব পাৰি, মানে সময় থাকোঁতেনে যদি আমি শিক্ষাৰ মূল্য গুৰুত্বপূৰ্ণভাৱে বুজি পাওঁ, মানে মই এটা একদম ধুনীয়া এক্সাম্পল দিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান নবোদয় বাছনি পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিছে। যদি তোমালোকে আৰু হাতত জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ
5 মাহো সময় নাই তোমালোকে যদি এই 5 মাহ সময় থাকোঁতেনে বুজি নোপোৱা যে তোমালোকে পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব লাগিব তোমালোকে যদি সময় থাকোঁতেনে ভালকৈ পঢ়া শুনা নকৰা তেতিয়া কিন্তু তোমালোকে কি কৰিবা তোমালোকৰ উপলব্ধি নহ'ব যে এই সময় থাকোঁতেনে মই ভালকৈ নপঢ়িলোঁ ছাৰ বাইদেউ মেমসকলে বা JNV গাইডৰ সকলো ছাৰ মেমসকলে ইমান কোৱাৰ পিছতো মই নপঢ়িলোঁ তেতিয়া কিন্তু তোমালোকে কান্দি পেলাই হ'লেও কান্দিও লাভ নাই আমাক ফোন কৰিও লাভ নাই যে ছাৰ মই চিট নাপালোঁ মেম মই চিট নাপালোঁ সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে সময়ৰ টিকনি সদায় আগফালে সঠিক সময়ত শিক্ষাৰ মূল্য যদি উপলব্ধি কৰিব পাৰি তেন্তে আমাৰ সমাজ উন্নতিৰ পথত আগবাঢ়ি যাব তোমালোকে এই বৰ্তমান সময়ত যদি সময়ৰ সদ্ব্যৱহাৰ নকৰা তোমালোকে কিন্তু 5 মাহৰ পিছত কান্দি থাকিও লাভ নাই সেইকাৰণে তোমালোকে এতিয়া কষ্ট কৰিলেহে সময়ৰ মূল্য উপলব্ধি কৰিলেহে তোমালোকে চিট পাবলৈ সক্ষম হ'বা তোমালোকৰ কৰিবলগীয়া কামখিনি সদায় পঢ়িবলগীয়া কামখিনি খেলিবলগীয়া সময়খিনি বা তোমালোকৰ JNV কাৰণে প্ৰস্তুতি কোনখিনি সময়ত কৰিবলগীয়া আছে আমাৰ ক্লাছত দিয়া যোনখিনি হোমৱৰ্ক আছে আমাৰ ক্লাছবোৰ কৰি থাকোঁতেনে যদি বুজি পোৱা নাই ৰেকৰ্ডেড ক্লাছসমূহ আকৌ চাবা তাৰ পিছত তোমালোকৰ কৰণীয়খিনি সময় থাকোঁতেনে কিন্তু কৰি লোৱা তেতিয়াহে তোমালোকে সমাজত এজন আগবাঢ়ি যোৱা পথত উন্নতি সাধন কৰিব পাৰিবা তে ইয়াৰ পিছৰ অনুচ্ছেদটো চাই পেলাই আমি এতিয়া প্ৰশ্নসমূহ চাওঁ দেই শিক্ষাৰ প্ৰকৃত অৰ্থ কি শিক্ষাৰ প্ৰকৃত অৰ্থ কেৱল দেখা পাই আছা শিক্ষাৰ প্ৰকৃত অৰ্থ কেৱল পাঠ্যপুথিৰ জ্ঞান কোনো কাৰণতে পাঠ্যপুথিৰ জ্ঞান নহয় খেলা ধূলা কৰা পাঠ্যপুথিৰ জ্ঞানো নহয় খেলা ধূলাও নহয় ভ্ৰমণো নহয় এতিয়া সৎ আৰু আদৰ্শ মানুহ হ'ব শিক্ষাৰ মূল প্ৰকৃত অৰ্থ সৎ আৰু আদৰ্শ মানুহ হোৱা হয়নে আমি অনুচ্ছেদটো পঢ়ি থাকোঁতেনে আমি সৎ আৰু আদৰ্শ মানুহ হোৱাটো আমি উত্তৰ হিচাপে গম পালোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ এজন সুশিক্ষিত মানুহৰ গুণ কি এজন সুশিক্ষিত মানুহৰ গুণ অলস অপৰাধমূলক সদায় অসুখী মানে সদায় অসন্তুষ্ট সদায় অপৰাধ প্ৰৱণতা কৰা এইটোও নহয় অলস মানে হৈছে এলেহুৱা অলসটোও নহয় এতিয়া উত্তৰটো কেনেকৈ আমি গম পাই গ'লোঁ কাৰণ আমি অপশ্যন এইকেইটা অপশ্যন নহয় বুলি আমি একদম 100% চিয়'ৰ যে এইকেইটা অপশ্যন নহয় সেইকাৰণে আমি উত্তৰটো ধুনীয়াকৈ এ বুলি গম পাই গ'লোঁ কাৰণ আমি অপশ্যনকেইটা চাই পেলাই উত্তৰটো এ বুলি গম পাই গ'লোঁ হয়নে অনুচ্ছেদটো পঢ়ি পেলাইতো গম পাইছোঁৱেই কিন্তু আমি এই ধুনীয়াকৈ অপশ্যনকেইটা পঢ়ি পেলাইও কিন্তু উত্তৰটো গম পাই গ'লোঁ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ সুশিক্ষাৰ বাবে কি প্ৰয়োজন সুশিক্ষাৰ বাবে কি প্ৰয়োজন সুশিক্ষাৰ বাবে কি প্ৰয়োজন কেৱল বিদ্যালয় কেৱল মাক দেউতাক কেৱল পাঠ্যপুথি অলপ আগতে মই কি কৈছিলোঁ তোমালোকৰ অনুচ্ছেদ 1 নম্বৰটো পঢ়াওঁতেনেও আৰু অনুচ্ছেদ 2 নম্বৰটো পঢ়াওঁতেনে কি কৈছিলোঁ পৰিয়াল বিদ্যালয় আৰু সমাজ হয়নে তোমালোকে মনত ৰাখিবা কিছুমান বিষয় কিছুমান বস্তু তোমালোকে মনত ৰাখিলে তোমালোকৰ গোটেই জীৱনৰ বাবে থাকি যাব ঠিক আছে এতিয়া চাবা কেৱল বিদ্যালয়টো কোনো কাৰণত নহয় কেৱল মাক দেউতাক কোনো কাৰণতে নহয় কেৱল পাঠ্যপুথিও নহয় কি প্ৰয়োজন পৰিয়ালৰ সকলো সদস্যৰ সহযোগিতা বিদ্যালয়ৰ শিক্ষক তথা বিদ্যালয়ৰ এক সুস্থ পৰিৱেশৰ সহযোগিতা তথা তোমালোকৰ অঞ্চল তথা তোমালোকৰ সমাজখনৰ সহযোগিতা সুশিক্ষাৰ বাবে প্ৰয়োজন এইটো আমি অনুচ্ছেদ নোচোৱাকৈ গম পাই গ'লোঁ কাৰণ মই অনুচ্ছেদটো পঢ়াই যাওঁতেনে তোমালোকৰ লগত ধুনীয়াকৈ আলোচনা কৰি গৈছোঁ এতিয়া চাবা সুশিক্ষাৰ মূল উদ্দেশ্য কি সুশিক্ষাৰ মূল উদ্দেশ্য কি সুশিক্ষাৰ মূল উদ্দেশ্য কি বাৰু সুশিক্ষাৰ মূল উদ্দেশ্য কি অলস হোৱা ধ্বংস হোৱা শাস্তি পোৱা এতিয়া উত্তৰটো চাবা তোমালোকে অলস হোৱাটো কোনো কাৰণত নহয় অলস হোৱা কোনো কাৰণত নহয় ধ্বংস হোৱাও কোনো কাৰণত নহয় এতিয়া উত্তৰটো কি হ'ব উত্তৰটো শাস্তি পোৱাও নহয় উত্তৰটো হ'ব জীৱনত সফলতা লাভ কৰা জীৱনত সফলতা লাভ কৰা হৈছে তোমালোকৰ সুশিক্ষাৰ মূল উদ্দেশ্য
সুশিক্ষাৰ মূল উদ্দেশ্য কি হৈছে সুশিক্ষাৰ মূল উদ্দেশ্য জীৱনত সফলতা লাভ কৰা অলস ভাৱ আৰু ধ্বংস হোৱা কোনো কাৰণতে তোমালোকৰ সুশিক্ষাৰ মূল উদ্দেশ্য নহয় কাৰণ অনুচ্ছেদটো পঢ়োতেনে আমি গম পাই গৈছো হয়নে অনুচ্ছেদটো পঢ়োতেনে আমি অনুচ্ছেদটোত কি কিনো উল্লেখ আছে সকলোবোৰ ধুনীয়াকৈ গম পাই গৈছো সেই কাৰণে আমি উত্তৰটো কি হ'ব গম পাই গৈছো এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো চাবা মানুহৰ সমাৰ্থক শব্দ কি মই তোমালোকক যিহেতু বৰ্তমান কি কৰিছো মই তোমালোকক বৰ্তমান এটা হোমৱৰ্ক দিছো আজি ক্লাছত মই তোমাক এটা হোমৱৰ্ক দিছো তোমালোকে সামাৰ ভেকেশনত গৰমৰ বন্ধত কি কৰিবা ধুনীয়াকে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ এখন চাৰ্ট বনাই পেলাই তোমালোকৰ টেবুলৰ সন্মুখত লগাই ৰাখিবা সদায় ৰাতিপুৱা আৰু গধূলি 5টা তোমালোকে বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ মোৰ লগত আলোচনা কৰিব নালাগে নিজে বহিত লিখিলেও হ'ব এতিয়া এটাই কৈছো মানুহৰ সমাৰ্থক শব্দ কি মই তোমালোকৰ পৰা কমেন্ট সেকশনত গম পাম আৰু মই নেক্সট ক্লাছত ইয়াৰ পিছৰ ক্লাছত মানুহৰ সমাৰ্থক শব্দ কি তোমালোকে মোক কমেন্ট কৰি জনাইছানে নাই মই তোমালোকৰ লগত কিন্তু কথা বতৰা পাতিম এতিয়া মানুহৰ সমাৰ্থক শব্দ কি তোমালোকলৈ এৰিছো তোমালোকে কমেন্ট কৰি পেলাই জনাবলৈ নাপাহৰিবা যে মানুহৰ সমাৰ্থক শব্দ কি আৰু যি সকলে আমাৰ লগত ক্লাছ কৰা নাই বৰ্তমানেও আমাৰ ইউটিউব ভিডিও সমূহ চাই আছে তেওঁলোককো কৈছো তোমালোকে সামাৰ ভেকেশনৰ সময়খিনিত অভাৱত সময় নষ্ট নকৰিবা সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ তোমালোকে এখন চাৰ্ট বনাই পেলাই টেবুলৰ সন্মুখত লগাই ৰাখিবা তেতিয়া কি হ'ব তোমালোকে লগাই ৰাখিছানে নাই মই তোমালোকৰ লগতটো সন্মুখে কথা পাতিবলৈ নাপাম বা আমাৰ ক্লাছৰ জৰিয়তে নাপাম তোমালোকে কমেন্ট কৰি পেলাই মোক জনাবা যে মেম আপুনি দিয়া হোমৱৰ্কটো আমি কৰিছো আৰু যি সকলেও আমাৰ লগত ক্লাছ কৰিম বুলি ভাবি আছা তোমালোকে বৰ্তমানেও কৰা নাই কালিৰ পৰা আমাৰ নতুন বেচ এটা স্টাৰ্ট হৈছে তোমালোকে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰা আৰু আমাৰ ক্লাছটো লম বুলি যদি ভাবি আছা তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰা আৰু JNV Guide ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো আৰু এটা কি কৰিবলৈ থাকি গল বাৰু তোমালোকে লাইক কমেন্ট আৰু আমাৰ চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ